নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ পুনৰ লৈছো এটা ধুনীয়া কাহিনী। বন্ধুসকল, কাহিনীটো কোৱাৰ আগতে মই দুখাৰী কথা ক'ব বিচাৰিম। প্ৰথম কথাটো হৈছে অপমান। অপমান কি বস্তু, যে অপমান মানুহে কেনেকৈ পায়। প্ৰত্যেক মানুহে হয়তো জীৱনত এবাৰ হ'লেও অপমান অনুভৱ কৰিছে, অপমানিত হৈছে বা ভুলতে নিজেও কাৰোবাক অপমান কৰিছে বা ঠাট্টা কৰি পাইছে। বন্ধুসকল, অপমান কেতিয়া মানুহে অপমান পায়, তাৰ কিবা পৰিমাণ আছে নেকি? যে মানুহক বেয়াকৈ ক'লে অপমান কৰা হয় নেকি? কিমানখিনি বেয়াকৈ ক'লে অপমান কৰা হয়, কিমানখিনি বেয়াকৈ নক'লে অপমান কৰা নহয়। বন্ধুসকল, আজি মই এটা কাহিনীৰ জৰিয়তে আপোনালোকক এই কথাখিনি ক'বলৈ চেষ্টা কৰিম। এই কাহিনীটো হৈছে বুদ্ধদেৱৰ। এবাৰ বুদ্ধদেৱৰ এজন শিষ্যই বুদ্ধদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'লে যে গুৰুদেৱ, আজি মোক এজন মানুহে বৰ বেয়াকৈ অপমান কৰিলে, বৰ বেয়াকৈ ঠাট্টা কৰিলে। তেতিয়া গুৰুদেৱে ক'লে, কোনে তোমাক অপমান কৰিলে? ক'লে যে মোক ওচৰতে এজন মানুহে অপমান কৰিলে মই ইয়ালৈ আহি থাকোঁতে। গুৰুদেৱ, আপুনি কিবা এটা ব্যৱস্থা কৰক। তেতিয়া গুৰুদেৱে ক'লে, যদি তুমি কোনো ধৰণৰ ভুল কৰা নাই, যদি তোমাৰ মনটো শুদ্ধ হৈ আছে, তুমি যদি কোনো এনেকুৱা কাম কৰা নাই যিটো কাৰণে তোমাক অপমান কৰিবলগীয়া হৈছে, তেনেহ'লে তোমাৰ চিন্তা কৰিবলগীয়া কি আছে? তোমাক যোনে যি কৈ থাকিবলৈ দিয়া, তুমি তোমাৰ কাম কৰি থাকা। তেতিয়া শিষ্যজনে ক'লে, নহয় গুৰুদেৱ, সি মোক বৰ বেয়াকৈ অপমান কৰিলে, আপুনি এতিয়াই বলক আৰু তাক এসেকা দিয়ক, তাক ভালদৰে কওক যে সি মোক কেনেকৈ অপমান কৰিলে। তেতিয়া গুৰুদেৱে গম পালে যে সেই যিজন শিষ্য আছিল, শিষ্যজনে প্ৰতিশোধৰ জুই তেওঁৰ অন্তৰত জ্বলি আছে বৰ্তমান। প্ৰতিশোধ ল'বৰ বাবে উৎসুক হৈ পৰিছে। তেতিয়া ক'লে, ঠিকে আছে বাৰু, মই যাম, সেই মানুহজনৰ ওচৰলৈ যাম, মই তাক ভালদৰে বুজাম কিয় তোমাক অপমান কৰিছে, কিন্তু এতিয়া নহয়, এতিয়া মোৰ অলপ কাম আছে, মই কাইলৈ ৰাতিপুৱা যাম। কাইলৈ ৰাতিপুৱা তুমি মোক লগ ধৰিবা আৰু দুয়ো একেলগে সেই মানুহজনৰ ওচৰলৈ যাম। তেতিয়া ক'লে, হ'ব বাৰু গুৰুদেৱ। থাকিল। পিছদিনাখন ৰাতিপুৱা হ'ল, গুৰুৱেও তেওঁৰ সাধনাত বহিল, তেওঁ ধ্যানত বহিল। তাৰ পাছত শিষ্যজনেও নিজৰ কাম কৰিবলৈ ধৰিলে। ৰাতিপুৱাৰ সময়খিনি পাৰ হৈ গ'ল, দুপৰীয়া হ'ল। তেতিয়ালৈকে শিষ্যজনে গুৰুদেৱক ক'বলৈ অহা নাছিল। তেতিয়া বুদ্ধদেৱে নিজে শিষ্যজনৰ ওচৰলৈ গ'ল আৰু ক'লে যে তুমি কালি সেই মানুহজনৰ ওচৰলৈ যাম বুলি কৈছিলা, যিজনে তোমাক অপমান কৰিছিল, তুমি কি পাহৰি গ'লা নেকি? তেতিয়া সেই শিষ্যজনে ক'লে, গুৰুদেৱ, মই কাইলৈ ৰাতি চিন্তা কৰিলোঁ, আচলতে ভুল মোৰো আছিল যে মই নিজেই এনেকুৱা এটা কাম কৰি থৈছোঁ, এনেকুৱা কিছুমান কাম কৰি থৈছোঁ যিবোৰৰ কাৰণে মোক তেওঁলোকে অপমান কৰিবলৈ বা মোক ঠাট্টা কৰিবলৈ সুবিধা পাইছে। গতিকে মই তেওঁক কিবা ক'বলৈ গ'লে তেওঁ হয়তো ওলোটাই মোকো আকৌ বেছিকৈ অপমান বা ঠাট্টা কৰিব পাৰে, আৰু সেইকাৰণে আপুনিও হয়তো অপমানিত হ'ব পাৰে। মই কথাটো ভাবিলোঁ, গতিকে গুৰুদেৱ, আমি তালৈ নোযোৱাটোৱে ভাল হ'ব নেকি? তেনেকৈ ক'লে। তেতিয়া বুদ্ধদেৱে ক'লে, এতিয়া তুমিতো নিজে ক'লা তোমাৰ ভুল আছে, কাইলৈতো কৈছিলা তোমাৰ কোনো ধৰণৰ ভুল নাই, তোমাক বৰ বেয়াকৈ অপমান কৰিলে, এতিয়া কৈছা তোমাৰো ভুল আছে। এতিয়া কি কৰিবা? এতিয়াতো যাবই লাগিব, কাৰণ তোমাৰ ভুল আছে, তুমিতো তেওঁক ক্ষমা খুজিব লাগিব, কাৰণ তেওঁ গম নোপোৱাত তুমি তেওঁৰ বিষয়ে বৰ বেয়াকৈ ভাবিছিলা, গতিকে তুমি এতিয়া তেওঁৰ ওচৰলৈ যাবই লাগিব। তেতিয়া শিষ্যজনৰ কোনো উপায় নাছিল আৰু সেই মানুহজনৰ ওচৰলৈ গ'ল। গুৰুদেৱো সেই মানুহজনৰ ওচৰলৈ গ'ল আৰু মানুহজনক ক'লে যে কাকো কোনো ধৰণৰ বেয়াকৈ ক'ব নালাগে, ঠাট্টা কৰিব নালাগে, অপমান কৰিব নালাগে, আৰু দুয়োৰে মাজত যিবিলাক ভুল বুজাবুজি আছিল সেইবিলাক নোহোৱা হৈ গ'ল। বুদ্ধদেৱে ইচ্ছা কৰিলে তেওঁ শিষ্যজনক সেই সময়তে লৈ যাব পাৰিলেহেঁতেন সেই মানুহজনৰ ওচৰলৈ, কিন্তু সেই সময়ত লৈ যোৱা নাছিল। কিয়? কাৰণ সেই সময়ত যদি লৈ গ'লহেঁতেন তেতিয়া সিহঁত দুয়োৰে মাজত ডাঙৰ কাজিয়া হৈ গ'লহেঁতেন, কাৰণ শিষ্যজনে নিজেই কৈছিল পিছদিনাখন ৰাতিপুৱা যে তেওঁৰো ভুল আছে।
অপমানিত মানুহ এনেই নহয়, অপমান হোৱাৰ বাবে তেওঁৰ কিবা এটা কাম কৰি থৈছে আগতে, যিটোৰ কাৰণে আজি অপমান কৰিবলৈ সুযোগ পাইছে। আৰু সেইটো কথা বুদ্ধদেৱে বুজি পাইছিল, আৰু এইটো কথা বুজি পাই শিষ্যজনক পিছদিনাখন ৰাতিপুৱা যাম বুলি কথা দিছিল। আৰু যেতিয়া তেওঁৰ মাইণ্ডটো ঠাণ্ডা হৈ থাকিল, তেতিয়া তেওঁ সকলোবোৰ কথা উপলব্ধি কৰিলে, সকলোবোৰ ভাবিলে, আৰু তাৰপিছত গম পালে যে আচলতে ভুল নিজৰো আছিল, আৰু পিছদিনাখন তেওঁ তেওঁৰ ডিচিশ্যন চেঞ্জ কৰি দিলে। গতিকে বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে মোৰ এই কাহিনীটো ভাল পালে। যদি ভাল পালে তাৰ লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিলে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন কাহিনী আপোনালোকৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাহিনীটিৰ পৰিসমাপ্তি ঘটালোঁ। ধন্যবাদ।